বিটিচিত কিছুমান সমস্যা আছে এই সমস্যাবিলাক মই আমাৰ চৰকাৰক মই দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যেহেতু এইবাৰ আমাৰ বিপিএফ দলে এনডিএত আমি আছোঁ গতিকে চৰকাৰে কৰা যিকোনো কাম আমি আমাৰ দলৰ পৰা পূৰ্ণ সমৰ্থন আমি আগবঢ়াই যাম অধ্যক্ষ ডাঙৰীয়া মহামান্য ৰাজ্যপালৰ ভাষণত বিগত চৰকাৰৰ দিনত যিখিনি কাম কৰিছিলে সৰ্বাংগীন উন্নয়নৰ কথা ইয়াৰ প্ৰতিচ্ছবি তেখেতে দাঙি ধৰিছে আৰু আগন্তুক দিনত চৰকাৰখনে কি কাম কৰিব তাৰ কাৰণে তেখেতে আভাস এটা দিছে বিশেষকৈ আমাৰ বিটিচি অঞ্চলত সৰ্বাংগীন উন্নয়নৰ কাৰণে আৰ্থ সামাজিক উন্নয়নৰ কাৰণে শিক্ষা দীক্ষাৰ উন্নয়নৰ কাৰণে বিভিন্ন ধৰণে আঁচনি লোৱাৰ কথা তেখেতৰ ভাষণত তেখেতে উল্লেখ কৰিছে এইখিনিতে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সমগ্ৰ বিটিচি তৰফৰ পৰা মই তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জনাব বিচাৰিছোঁ কিয়নো বহু প্ৰতীক্ষিত আমাৰ ওদালগুৰিত এটা মিনি সচিবালয় নিৰ্মাণ কৰাৰ কথা আমি তেখেতক আমি জনাইছিলোঁ আৰু তেখেতে এই সচিবালয়টো আমাক প্ৰদান কৰিছে যোৱা চৰকাৰৰ সময়ত তেখেতৰ নেতৃত্বতে তেখেতে নিজে গৈ এই সচিবালয়টো তেখেতে আধাৰশিলা স্থাপন কৰিছে আমি আশা ৰাখিছোঁ এই সচিবালয়টো খুব সোনকালে নিৰ্মাণ হ'ব সম্পূৰ্ণ হ'ব আৰু আমাৰ যি প্ৰশাসনিক ব্যৱস্থা সেইটো সুচল কৰিব সেইটো আমি আশা কৰিছোঁ গতিকে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতক আকৌবাৰ মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ অধ্যক্ষ ডাঙৰীয়া আমাৰ বিটিচি অঞ্চলত বিশেষভাৱে শিক্ষাৰ দিশত আমিও বিচাৰোঁ সমগ্ৰ ৰাজ্যখনৰ লগতে আমাৰ ল'ৰা ছোৱালীবিলাকেও এটা শিক্ষাৰ ক্ষেত্ৰত এটা ভাল পৰিৱেশ পাওক আৰু মই বিগত চৰকাৰ দিনত থকা আমাৰ শিক্ষামন্ত্ৰীৰ লগতে মাননীয় মুখ্যমন্ত্ৰী তেওঁলোকক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে আমাৰ বিটিচি অঞ্চলত থকা যিবিলাক শিক্ষানুষ্ঠান আছে সেই শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি ইমান ধুনীয়াকৈ তেওঁলোকে নিৰ্মাণ কৰিছে ইমান ধুনীয়া ধুনীয়া ক্লাছৰুম হৈছে সেইটো নিশ্চয় আমি শলাগ ল'ব লাগিব কিন্তু এটা কথা অধ্যক্ষ ডাঙৰীয়া যে তাত যিবিলাক কলেজ আছে তাত যিমানখিনি আমাৰ পোষ্টবিলাক থাকিব লাগে বিভাগ অনুযায়ী সেইবিলাক আমি তাত দেখা নাই তো এইটো খুব সামান্য কথা মই আশা কৰিম আমাৰ চৰকাৰখনে এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব বিশেষভাৱে মই যিহেতু ওদালগুৰি সমষ্টিৰ পৰা আহিছোঁ মোৰ ওদালগুৰি কলেজৰ কথাই মই কৈছোঁ যে আমাৰ ওদালগুৰি কলেজত বৰ্তমান প্ৰায় 3620জন ছাত্ৰ ছাত্ৰী আছে আৰু ইয়াৰ অনুপাতে বিভাগসমূহত মই কেইটামান উদাহৰণ দাঙি ধৰিছোঁ অসমীয়া বিভাগত 3জন আমাৰ শিক্ষক আছে ইংলিছত 3জন আছে বড়ো এমএলত 4জন আছে এডুকেশ্যনৰ মাত্ৰ 2জন আছে ইংলিছত মাত্ৰ 2জন আছে হিষ্ট্ৰীত মাত্ৰ 2জন আছে ফিলচফিত মাত্ৰ 2জন আছে পলিটিকেল ছায়েন্সত মাত্ৰ 2জন আছে মুঠ মাত্ৰ 20টা পোষ্ট তাত চেংচন পোষ্ট আছে গতিকে 3620জন ছাত্ৰ ছাত্ৰীক শিক্ষা দিয়াটো কোনো ধৰণে সম্ভৱ নহয় গতিকে তাত নিশ্চয় আমাৰ শিক্ষকৰ প্ৰয়োজন আছে গতিকে আমাৰ বৰ্তমানৰ চৰকাৰ আপোনাৰ যোগেদি মই দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যাতে আমাৰ এই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা লক্ষ্য ৰাখি তাত যথেষ্ট পৰিমাণে যাতে পোষ্ট চেংচন কৰে তাৰ কাৰণে মই আমাৰ চৰকাৰখনক মই আহ্বান জনাইছোঁ অকল এইটোৱে নহয় অধ্যক্ষ ডাঙৰীয়া যে বিটিচি সৃষ্টি হোৱাৰ আগত আমাৰ বিটিচি অঞ্চলৰ পৰিৱেশটো অলপ বেয়া আছিল এইটো অপ্ৰিয় হ'লেও সত্য আৰু সেইকাৰণে তাত শিক্ষানুষ্ঠানবিলাক প্ৰায় শিক্ষানুষ্ঠান নাছিল বিটিচি সৃষ্টি কৰাৰ পিছত যেতিয়া পৰিস্থিতি পৰিৱেশ ভাল হ'ল তেতিয়া তাত শিক্ষানুষ্ঠানবিলাক গঢ় লৈ উঠিল কিন্তু প্ৰচলিত যি আমাৰ চৰকাৰীকৰণৰ যিটো ব্যৱস্থা বা আইন আমাৰ ৰাজ্য চৰকাৰৰ সেই ব্যৱস্থাৰ আওতাত আমাৰ শিক্ষানুষ্ঠানবিলাক নাহিল তাৰমানে আমাৰ বিটিচিত থকা প্ৰায়বিলাক শিক্ষানুষ্ঠানবিলাক চৰকাৰীকৰণ নহ'ল যাৰ কাৰণে আমাৰ এটা গুণগত শিক্ষা দিয়াত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে কাৰণ আমাৰ স্কুলবিলাক বেছিভাগ শিক্ষানুষ্ঠানেই ভেঞ্চাৰ
গতিকে ভেঞ্চাৰ স্কুলৰ শিক্ষকসকল তেওঁলোকে নিয়মিত ৰূপেও আহিব নোৱাৰে বা নাহে, তেওঁলোকক দৰমহা দিব নোৱাৰে, যাৰ ফলত আমাৰ ল'ৰা ছোৱালীবিলাকে গুণগত শিক্ষা পাব নোৱাৰে। তো এইকাৰণে আমাৰ হাগ্ৰামা মহিলাৰ নেতৃত্বত যেতিয়া BTC চৰকাৰ হ'ল, মই নিজেও BTC চৰকাৰত এতিয়া বৰ্তমান আছোঁ, গতিকে আমি সকলোৱে আহি আমাৰ মাননীয় মুখ্যমন্ত্ৰী বিগত চৰকাৰৰ সময়ত তেখেতৰ লগত আমি আলোচনা কৰিলোঁ, আমাৰ সমস্যাৰ সম্বন্ধে তেখেতক আমি ক'লোঁ, আৰু তেখেতে আমাক সহানুভূতিৰে তেখেতে আমাক ক'লে যে গোটেই ৰাজ্যখনৰ কাৰণে এতিয়া মানে প্ৰভিঞ্চিয়েলাইজ কৰাটো সম্ভৱ নহয়, গতিকে BTC অঞ্চলৰ কেছটো স্পেচিয়েল কেছ হিচাপে আমি কনচিডাৰ কৰিব পাৰোঁ। সেইকাৰণে আমাৰ BTCত এটা আইন প্ৰণয়ন কৰি ৰাজ্য চৰকাৰক দাখিল কৰিবৰ কাৰণে তেখেতে আমাক পৰামৰ্শ দিলে, আৰু সেই অনুযায়ী আমি BTC চৰকাৰখনে এটা আইন প্ৰণয়ন কৰি আমি ৰাজ্য চৰকাৰক ইতিমধ্যে আমি দাখিল কৰিলোঁ, কিন্তু এতিয়ালৈকে আমি ৰাজ্যপালৰ অনুমোদনটো পোৱা নাই। মই অনুৰোধ কৰিম আপোনাৰ যোগেদি যে অতি সোনকালেই এই আইনখন ৰাজ্যপালৰ অনুমোদন লৈ যাতে আমাৰ BTCক যাতে দিয়ে, আৰু আমাৰ BTC অঞ্চলৰ ল'ৰা ছোৱালী যাতে গুণগত শিক্ষাটো লাভ কৰিব পাৰে, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। গতিকে সেইটো এটা আমাৰ ডাঙৰ সমস্যা। ইয়াৰ উপৰিও আমাৰ বিশেষভাৱে স্বাস্থ্য বিভাগত হস্পিটেলবিলাক আছে আমাৰ তাত, কিন্তু তাত যিখিনি ডক্টৰ প্ৰয়োজন আছে সেই ডক্টৰবিলাক আমাৰ নাই। গতিকে চিকিৎসা সেৱাৰ ক্ষেত্ৰত আমাৰ BTC অঞ্চলৰ ৰাইজে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে, আৰু বিশেষভাৱে আমাৰ জিলা হস্পিটেলবিলাকত আন্তঃগাঁথনি ভাল হৈছে। মই চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, হস্পিটেল ভাল ভাল নিৰ্মাণ হৈছে, ডক্টৰ কিন্তু শ্বৰ্টেজ আছে, সেইখিনি ডক্টৰ দিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। আৰু বিশেষভাৱে ICU, আজিৰ তাৰিখত ICU বহুত প্ৰয়োজন হয়। আজিৰ তাৰিখত আমাৰ 6টা জিলা আছে, জিলা হস্পিটেলবিলাকত ICUৰ প্ৰভিজনবিলাক আছে, কিন্তু সকলোখিনি ICU মানে কাৰ্যক্ষম হৈ উঠা নাই। মানে 6টা জিলাৰ যিবিলাক জিলা হস্পিটেল আছে সকলোখিনি ICU এতিয়া মানে কাৰ্যক্ষম হোৱা নাই, বিকল হৈ আছে। গতিকে সেই ICUটো কাৰ্যক্ষম কৰিবৰ কাৰণেও মই আমাৰ ৰাজ্যখনক মই অনুৰোধ জনাইছোঁ। আৰু বিশেষভাৱে আমাৰ এতিয়া গৰমৰ দিন আহিল, আপোনালোকে সকলোৱে জানে আমাৰ BTC অঞ্চল অলপ ভূটান আৰু অৰুণাচলৰ লগত একেলগে আছে, তাত মেলেৰিয়াৰ অলপ প্ৰকোপটো অলপ বেছি হয়। প্ৰতি বছৰে আমাৰ BTC অঞ্চলত মেলেৰিয়া হয়, আৰু বহুত মানুহ অকালতে মৃত্যু সাৱটি ল'বলগীয়া হয়। ছাৰ, যোৱা বিত্তীয় বৰ্ষটো প্ৰায় মেলেৰিয়া পজিটিভ 929 জন তাত পজিটিভ পাইছিলে, PB পাইছিলে প্ৰায় 3074 জন তেনেকৈ আহিছিলে, প্ৰায় ডেথ কেছো তেনেকৈ হৈছিলে। তাৰপিছত জাপানিজ এনকেফেলাইটিছ আমাৰ BTC অঞ্চলত বহুত হয়। এতিয়া গৰমৰ দিন আহিল, মেলেৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। মই নিজেও মোৰ সমষ্টিত সেইদিনাখন যেতিয়া মেলেৰিয়া কেছ আহিল, এতিয়া আমাৰ মেলেৰিয়া ডিপাৰ্টমেণ্টৰ লোকসকলে মোক অনুৰোধ কৰিলে মেলেৰিয়া কেম্প কৰিব লাগে, ময়ো গৈ কৰিলোঁ। ইতিমধ্যে মোৰ প্ৰেজেঞ্চতে 2টা মেলেৰিয়া পজিটিভ কেছ পাইছে, কিন্তু তেওঁলোকে মুভমেণ্ট কৰিবৰ কাৰণে তেওঁলোকক উচিত মানে পৰীক্ষা কৰিবৰ কাৰণে যিখিনি ব্যৱস্থা তাত থাকিব লাগে পৰ্যাপ্ত পৰিমাণে সেইখিনি ব্যৱস্থা নাই। গতিকে আমাৰ চৰকাৰখনক মই অনুৰোধ কৰিম, অধ্যক্ষ ডাঙৰীয়া, আপোনাৰ জৰিয়তে যাতে মেলেৰিয়া যিটো প্ৰাদুৰ্ভাৱ বৰ্তমান ঘটিছে, এতিয়ালৈকে BTC অঞ্চলত প্ৰায় 400 জন মেলেৰিয়া পজিটিভ ইতিমধ্যে ডিটেক্ট কৰিব পাৰিছে। গতিকে এইটো যদি আমি সোনকালে যদি ইয়াৰ প্ৰাদুৰ্ভাৱটো যদি ৰোধ কৰিব নোৱাৰোঁ, হয়তো ইয়াত আৰু বেছি হ'ব পাৰে, অকালতে মৃত্যু সাৱটি ল'বলগীয়া হ'ব পাৰে। সেইকাৰণে মই অধ্যক্ষ ডাঙৰীয়া আপোনাৰ জৰিয়তে মেলেৰিয়া প্ৰতিৰোধ কৰিবৰ কাৰণে ব্যৱস্থা ল'বৰ কাৰণে আমাৰ চৰকাৰক মই অনুৰোধ কৰিছোঁ। ইয়াৰ উপৰিও অধ্যক্ষ ডাঙৰীয়া, আমাৰ BTC অঞ্চলত মেজৰ সমস্যা বানপানী সমস্যা, গৰাখহনীয়া সমস্যাটো আছে। অধ্যক্ষ ডাঙৰীয়া, আপুনি জানে BTC অঞ্চল একদম ভূটান পাতদেশত অৱস্থিত হয়। ভূটানৰ পৰা যেনেকুৱা ধৰণে বানপানী হ'লে তাৰ নদীবিলাক যেনেকুৱা ধৰণৰ মানে কাৰেণ্ট, তাত যেনেকুৱা ধৰণৰ পানী বাগৰি আহে, অন্যান্য অঞ্চলৰ নিচিনা নহয় অধ্যক্ষ ডাঙৰীয়া। তাত যেতিয়া বানপানী আহিব এনেকুৱা ধৰণৰ গৰাখহনীয়া হ'ব, গোটেই বাৰী মাটি হওক, খেতি মাটি হওক, চব গৰাখহনীয়া লৈ যায়। আজি শ বিঘা মাটি এনেকুৱা গৰাখহনীয়া হৈ এনেকুৱা চন পৰি আছে। গতিকে এই গৰাখহনীয়াবিলাক যদি বৈজ্ঞানিক পদ্ধতিত যদি মাথাউৰি দিয়া নাযায়, তেতিয়াহ'লে আহি থকা দিনত আৰু ইয়াতকৈ বেছি
মানে ক্ষতি হ'ব পাৰে। মই আমাৰ বিগত চৰকাৰৰ বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ নেতৃত্বত বহুত মাথৰি দিয়া হ'ল, বহুত ডাঙৰ ডাঙৰ মাথৰি দিয়া হ'ল, আৰু মই আশা ৰাখিছোঁ আহি থকা সময়তো আমাৰ চৰকাৰখনে বাকীখিনি যিখিনি মাথৰি দিবলগীয়া আছে সেইখিনি কৰিব, সেইটো মই আশা কৰিছোঁ। ইয়াৰ উপৰিও অধ্যক্ষ ডাঙৰীয়া, আমাৰ তাত আৰু এটা সমস্যা আছে। আপুনি জানে, যিহেতু আপুনিও BTC অঞ্চলৰ ওচৰতে লগালগি আপোনাৰ সমষ্টিটো, আমাৰ খোৱা পানীটো বহুত ডাঙৰ সমস্যা তাতে। মই নিজেও 10টা বছৰ মই খোৱা পানী বিভাগৰ মন্ত্ৰী আছিলোঁ। মই যেতিয়া প্ৰথম মন্ত্ৰী হৈছিলোঁ, আমি তাত শূন্যৰ পৰা মই আৰম্ভ কৰিছিলোঁ। অধ্যক্ষ ডাঙৰীয়া, আমাৰ BTC অঞ্চলৰ ৰাইজে, বিশেষকৈ ভূটান বৰ্ডাৰত থকা ব্যক্তিসকলে ভূটানৰ পৰা পানী আনিবলগীয়া হৈছিল, খোৱা পানী। ভূটান পাৰত 3-4 দিন থাকিবলগীয়া হৈছিল। বৰ্তমান সেইটো থাকিব নালাগে। আমি দূৰত্বটো কমাই আনিছোঁ। এতিয়াও আমাৰ তাত খোৱা পানীৰ বহুত সমস্যা আছে। মই জল জীৱন মিছনৰ যোগেদি যেতিয়া মই অলপ সময় পাইছিলোঁ, বহুত আঁচনি আমি দিলোঁ, কিন্তু এই আঁচনিবিলাক কিছুমান কাৰ্যক্ষম হৈ আছে, কিছুমান কাৰ্যক্ষম হৈ থকা নাই, বিকল হৈ আছে, আৰু কিছুমানটো সম্পূৰ্ণ হোৱা নাই। গতিকে খোৱা পানী এতিয়া খৰালি মাহ যেতিয়া আহিব, বহুত ডাঙৰ সমস্যা হ'ব তাত খোৱা পানীৰ কাৰণে। গতিকে এই যিটো বিকল হোৱা আঁচনিবিলাক আছে, আৰু য'ত য'ত আঁচনি কৰিবলগীয়া আছে তাত কৰিব লাগিব, কাৰণ আমাৰ অঞ্চলৰ ৰাইজক আমি বিশুদ্ধ খোৱা পানী আমি দিবই লাগিব। গতিকে মই আমাৰ চৰকাৰখনক মই অনুৰোধ কৰিম, আহি থকা দিনত সেইখিনি গুৰুত্বপূৰ্ণ যিবিলাক সমস্যাবিলাক আছে, সেই সমস্যাবিলাক অগ্ৰাধিকাৰ দি ফালে কৰিব, সেইটো মই আশা কৰিছোঁ। মই দীঘলীয়া ক'ব বিচৰা নাই, মোৰ সতীৰ্থ বন্ধুসকলে যি বাকী থকা কথাবিলাক ক'ব, গতিকে এইকে এষাৰ কথা কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।